UPPL दलनि गिदिर जाफुंसारनाय ब्रैजौनिबो बारा सुबुंफ्रा UPPL दलाव जगदान नंगौ बरमानि जुलुकियाव UPPL दलनि जयनिं हाबाफारि अबर सुरक्षा समितिनि आफादगिरि अजय दासनि दैदेननायाव गासै सा ब्रैजौनिबो बारा सोद्रोमाफ्रा UPPL दलाव जगदान बाक्सा जिल्ला 24 नं मसलपुर BTC ब्याबनि बेन्दोंआव थानाय बरमानि जुलुकियाव UPPL दलनि मोनसे गिदिर जयनिं हाबाफारिया जानानै थाङो बे जयनिं हाबाफारियाव अबर सुरक्षा समितिनि आफादगिरि अजय दासजों लोगोसे सा 400सो अबर सुरक्षा समितिनि सोद्रोमाफ्रा UPPL दलाव जगदान जाफैनायखौ नुनो मोन्दों लोगोसेनो बे जयनिं हाबाफारियाव BPF दलनि गोबां दैदेनगिरि आरो सोद्रोमाफोरखौबो जगदान जाफैनायखौ नुनो मोन्दों बे गिदिर जयनिं हाबाफारियाव नुजाथियो आसामनि केबिनेट मन्त्रि इउजि ब्रह्म MLA लरेन्स इस्लारि भुपेन बर' BTC आयेन आफादनि बुंथिगिरि खाथिराम बर' मावफुं सोद्रोमा राकेश ब्रह्म MCLA मन्थु बर'जों लोगोसे UPPL दलनि गोबां दैदेनगिरिफ्रा बाहागो लायो दলত आमार बरमा अঞ্চলৰ পৰা বহুতখিনি বিভিন্ন দলৰ সদস্যসকলে আহি যোগদান কৰিছে আৰু কোকলাজবাৰীৰ পৰাও বহুতখিনি আহিছে এই গোটেইখিনি বিটিআৰ অঞ্চলত UPPLৰ যিটো চিন্তাধাৰা এইটো তেখেতসকলে ভাল পাইছে আৰু UPPLৰ যিটো উদ্দেশ্য এই অঞ্চলত এটা শান্তি সম্প্ৰীতি সমন্বয় আৰু সকলো জাতি জনগোষ্ঠী আগবাঢ়ি যাব লাগে এই গোটেই আঁচনিটো লৈ আমি কাম কৰি থাকাটো তেখেতসকলে প্ৰত্যক্ষভাৱে দেখিবলৈ পাইছে আৰু এই কাৰণে আজি অজয় দাস ডাঙৰীয়া আৰু বিভিন্ন সকলে আহি পেলাই আমাৰ দলত যোগদান কৰিছে আমি তেখেতসকলক আদৰণি জনাইছোঁ আৰু অনাগত দিনত আগৰ দিনবিলাকত যিবিলাক বেয়া চিন্তা আছিলে সেইবিলাক পাহৰি পেলাই আগৰ দিনবিলাকত যিবিলাক সংঘাতময় এটা আমাৰ পৰিৱেশ আছিলে সেইবিলাক পাহৰি পেলাই আহি থকা প্ৰজন্মৰ কাৰণে এটা সুস্থ আৰু শান্তিৰ বিটিআৰ গঢ়ি তোলাৰ স্বাৰ্থত একত্ৰিতভাৱে কাম কৰি যাবৰ কাৰণে সকলো দলে বলে ওলাই আহিছে বহুতখিনি যোগদান আজি বৰমাত হৈছে ওদালগুৰিৰ হ'ব তাৰপিছত কোকৰাঝাৰত হ'ব চ' সকলো অলৰেডি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু বিচাৰিছে যে ইয়াত UPPLে শক্তিশালীভাৱে কাম কৰিব লাগে প্ৰচেছৰ কাৰণে ইমান তেনেকুৱা চিন্তা কৰিব লগা একো নাই কাৰণ 30-40 বছৰৰ পিছত যিটো পৰিৱেশ ৰাইজে পাইছে এই পৰিৱেশ আগত কেতিয়াও নাছিলে গতিকে এইটো কোনো কাৰণত ৰাইজে এইটো পাহৰিব নিবিচাৰিব আৰু সেই কাৰণে যিখিনি এটা উন্নয়নৰ কামবিলাক হৈ আছে আমাৰ UPPL দলৰ EM MCLA বিধায়ক মন্ত্ৰী MP সকলো যেনেকৈ কাম কৰি আছে এইটো ৰাইজে বহুত ভাল পাইছে আৰু সেই কাৰণে আজি দলে বলে এনি টাইম UPPLত যোগদান কৰিছে 17 বছৰত মাত্ৰ 39,000 দিলে 15,000 আমি 2 বছৰত আমি প্ৰায় 1,42,000 দিলোঁ গতিকে যি মানুহজনে আগতে প্ৰমাণ কৰি থৈ গৈছে তেখেতক আপোনালোকে অকলে লগ পালি সুধিবচোন কোনটো বিঘা মাটি দিব তেখেতে কোনটো কেটেগৰীৰ মাটিটো কাক দিব সুধকচোন কিবা যদি তেখেতসকলৰ মুখস্থ আছে বিভিন্ন লোকে হাগ্ৰাবা মহিলাৰ ডাঙৰীয়া কিমান ইমান কষ্ট দিয়ে প্ৰশ্ন সুধি তেখেতকো অলপ শান্তিত থাকিবলৈ দিয়ক গতিকে আজি UPPLত চবে আহিব আৰু তেখেতসকলে আহি ভাল পাইছে সেইকাৰণে আহি আছে হাগ্ৰামা মহিলাৰী এজন নেতা হয় চ' তেখেতৰ দলটো নেতৃত্ব দি আছে তেখেতৰ দলটো কেনেকৈ আগুৱাই লৈ যাব কোনটো দলত যাব কোনটো দলত নাযায় ইয়াক লেগি মই কোৱাটো ইমান ভাল হ'ব বুলি মই নাভাবোঁ কাৰণ গণতান্ত্ৰিক এটা পৰিৱেশত সকলো ৰাজনৈতিক দল কাম কৰিব পাৰে কাম কৰি আছে সকলো ৰাজনৈতিক দলকে আমি পৰস্পৰে এটা শ্ৰদ্ধা ৰাখিব লাগে হিচাপে তেখেতৰ জাগাত আছে মই তেখেতৰ ওপৰত বেছি ক'ব লগা নাই চাওক সেইটো থাকিব পাৰে আপোনাৰ নামটো যদি আপুনি নৰেশ্বৰ সেইটো আপুনি কেতিয়াবা ক'লে যে নৰেশ্বৰটো হৰেশ্বৰ হ'ল কিবা কাৰণত তো সি ভাবিলে যে নৰেশ্বৰটোৱে হৈ থাকিব লাগে চ' নৰেশ্বৰ হৰেশ্বৰ এইটো মানে এটা আজি চুক্তিৰ কাৰণে এইটো পৰিৱেশটো আহিছে আমাৰ আগতে তেখেতসকলে চুক্তি কৰি BTC গঠন কৰিলে তেতিয়া BTAD বুলি কৈছিলে এতিয়া NDB এপছু বিভিন্ন দল সংগঠন লগ লাগি 2020ত চুক্তি হ'ল তাত BTR হ'ল চ' গতিকে এইটো আৰু খং কৰিব লগা কিবা কথা আছে বুলি মই নাভাবোঁ তথাপিতো খং কৰিব এটা জাগা পাইছে তেখেতে খং কৰি থাকক মৰনো কি যায়
সেইটো আৰু তেখেতক দেখাই দেখাই খাব না আৰু মানুহে খাইছে ঘৰে ঘৰে খাইছে সেইটো আৰু তেখেতক দেখাই এতিয়া তেখেতসকলৰ কালচাৰটো বেলেগ হয়তো তেখেতসকলে একদম বহুত ডাঙৰকৈ কৰিলে তেখেতৰ বিয়াও বহুত ডাঙৰকৈ কৰিছে গতিকে সমাজখন আগুৱাই নিয়া সমাজখনৰ কাম কৰাটোহে লক্ষ্য খানা খোৱাটো ইমান ডাঙৰ কথা নহয় 17 বছৰে তেখেতসকলে খানা খাই মেলা পাতিয়ে পঠালে গতিকে এই সংস্কৃতিটো আমি কৰিব নোৱাৰোঁ নহয় দেখা পাইছে নেকি ক'ৰবাত আমি ক'ৰবাত ডাঙৰকৈ মেলা পাতিছোঁ জুৱা পাতিছোঁ এইবিলাকতো আমি হ'ব দিয়া নাই আমি পুলিচক কয় এডমিনিষ্ট্ৰেশ্যনক কয় সদায় বাধাই দি আছোঁ এইবিলাক আছোঁ এতিয়ালৈকে আছোঁ কেন্দ্ৰত আছে ৰাজ্যত আছে BTCত আছোঁ আমি বিজেপিৰ লগত মিত্ৰতাতে কাম কৰি আছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষখন ক'ৰ পৰা ক'ত লৈ আহিল অমিত শ্বাহ ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চলক ইমান মৰম কৰে শান্তি প্ৰতিষ্ঠা কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন প্ৰথমবাৰ এজন এনেকা মুখ্যমন্ত্ৰী পাইছোঁ যিজনে অসমখন ভাৰতৰ ভিতৰৰ এটা উন্নত ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে গতিকে ইয়াৰ পিছত আৰু তেনেকুৱাটো পৰিৱেশ আৰু নাই কিন্তু পজিশন নিৰ্বাচনত BPF ফেক্টৰ হ'ব নেকি আপোনালোকৰ কাৰণে চাওক আজিয়ে কোৱাটো ভাল নহ'ব মইতো আগৰ পৰাই ফেক্টৰ শব্দটো ভাল নাপাওঁ ফেক্টৰ নহয় কাম কৰিব লাগে চবে তেখেতসকলৰ ৰাইজে কিমান মৰম দিব তেখেতসকলক ৰাইজে কিমান ভাল পায় ইয়াৰ ওপৰতে হ'ব গণতন্ত্ৰটো ৰাইজে ৰজা আপোনালোকে স্পেচিয়েল পেকেজ আহিছে নেকি কি কৈছে কেন্দ্ৰৰ স্পেচিয়েল পেকেজ আছে এই কামটো আমি কৰি আছোঁ এতিয়া আমাৰ বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠান হৈ আছে আৰু ইয়াৰ বাহিৰেও ৰিচেণ্টলি আপোনালোকে দেখিবলৈ পালে আমি 1 বছৰ আগতহে অনুৰোধ কৰিছিলোঁ যে আমাৰ ৰূপসী এয়াৰপৰ্টটো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম নামাকৰণ হ'ব লাগে ইতিমধ্যে কেন্দ্ৰৰ পৰা আগৰ এভিয়েশ্যন মন্ত্ৰী সিন্ধিয়া ডাঙৰীয়াই লিখি পঠালে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট পাছ কৰিলে চ' সেইটোও বহুত ডাঙৰ এচিভমেণ্ট আমাৰ তাত ৰেল কোচ ফেক্টৰী হ'বলৈ গৈ আছে বড়োমাটো চেণ্ট্ৰেল ইউনিভাৰ্চিটি নিৰ্মাণৰ কাৰণে প্ৰথমবাৰ আৰম্ভণি কৰিবলৈ আমাক কৈছে যে তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি কেম্পাছ হিচাপে আৰম্ভ কৰক তাৰপিছত কেইবছৰমান পিছত আপগ্ৰেড কৰা হ'ব চ' তেনেকুৱা কামবিলাক বহুত চলি আছে এটা যে বিজেপিৰ লগত আপোনালোকে মিত্ৰতা অক্ষুণ্ণ ৰাখি আছে কিন্তু বিজেপিয়ে মিত্ৰতা ভংগ কৰিছে নেকি নাই এতিয়ালৈকে মই তেনেকুৱা দেখিবলৈ পোৱা নাই এজন দুজন থাকে চব দলতে থাকে তেখেতসকলৰ তাতো এজন দুজন থাকিব আমাৰ তাতো এজন দুজন থাকিব যিয়ে কেতিয়াবা কিবা ব্যতিক্ৰম কথা ক'ব ব্যতিক্ৰম কাম কৰিব কিন্তু মেইন উদ্দেশ্যটো হ'ল আজি অসমৰ উন্নয়ন BTR উন্নয়ন নাই যিটো যোগদান কৰিছে বুলি কোৱাটো বহুত কেইজন নহয় এজন দুজন কোনোবা থাকিব পাৰে তেনেকুৱা আমি দেখিবলৈ পোৱা নাই আৰু সেইটো নিউজত কোনোবা থাকে আপোনালোকৰ মাজতে কোনোবাই এটা ভাল এটা ইথিকেল এটা নিউজ প্ৰদৰ্শন কৰে কোনোবাই আৰু সেইবিলাকে বিচাৰি থাকে যে অলপ উল্টা কৰিব পাৰে নেকি অলপ কাজিয়া লগাব পাৰে নেকি অলপ কিবা গণ্ডগোলটো লগাব পাৰে নেকি থাকেই নহয় এই তাত বস্তুটো ডাঙৰ হৈ যায় যদি বিজেপি দিয়ে তেতিয়াহ'লে আপোনালোকে অহাকালি ঘৰত কি ভাত খাম কি আঞ্জা খাম সেইবিলাক ভাবক 25লৈকে ভাবিবলৈ ক'ত ইমান কিবা আছে আৰু যাই থাককচোন একদিন কালি কি হয় পৰহি কি হয় সদায় মানুহৰ মন সলনি হৈ যায় আজি তুমি কিবা চিন্তা কৰিছা কালি বেলেগ কৰিবা আৰু তোমাকো লগ পালি পৰহি বেলেগ প্ৰশ্ন ফুটিবা এটা প্ৰশ্নটো সুধি নাথাকে নহয় চ' গতিকে আৰামছে থাকা मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि बरंगाजुलिनि पिपल हलियाव लानानै फैदों नोंथांमोननो लेब्रा मुंनि गंसे गोदान रिजर्ट नोंथांमोना बे लेब्रा मुंनि गंसे गोदान रिजर्टखौ तामुलपुर रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि आगदा आरो अदालगुरि रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि सिगाङाव आगसिथिंजाय मोननो हागोन लेब्रा मुंनि गंसे गोदान रिजर्टआ नोंथांमोननो गोसोबायदि सुबिदा खालामनानै होनाय जादों नोंथांमोना बे लेब्रा रिजर्टआव बर'नि गासै जाग्रा जामुंखौनो मोननो हानायजों लोगोसे बेवहाय नोंथांनि सुबिदा बायदि अर्डार खालामनानै जानो हागोन जुदि नोंथांमोना तामुलपुरनिफ्राय अदालगुरिसिम थांनाय समाव ओंखामजों लोगोसे बायदिसिना जालांनो गोसो दंब्ला नैबे 8638879656 जानबुं नम्बराव कल खालामनानै सिगांग्रो अर्डार खालामहरनो हागोन